নমস্কাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট জ্ঞান ইউটিউব চেনেলটোলৈ। এই চেনেলটিৰ জৰিয়তে আপোনালোকক চাকৰি সম্পৰ্কীয় লগতে শিক্ষা সম্পৰ্কীয় বিভিন্ন তথ্য দিবলৈ যত্ন কৰি আহি আছোঁ। ভিডিঅ'বিলাক নিশ্চয় ভাল পায় আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। আৰু মই আপোনালোকক জনাওঁ যে মই আপোনালোকক খবৰবিলাক যে জনাওঁ বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট যিখিনি ৱেবছাইট আছে লগতে আছাম ট্ৰিবিউনৰ পৰা মেক্সিমাম মই পেপাৰ কাটিং কৰি আপোনালোকক খবৰবিলাক জনাওঁ। নিশ্চয় খবৰবিলাক শুদ্ধ হয় আৰু মই ভাবোঁ, গতিকে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব পাৰে। আজি আপোনালোকক চাকৰি সম্পৰ্কীয় খবৰ জনাওঁ এটা, আৰু খবৰটো হৈছে যে দুটা পষ্ট খালী হৈছে ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ৱেলফেয়াৰত। ষ্টেট ৰিচোৰ্চ চেণ্টাৰ ফৰ ওমেন এণ্ড PMU BBBP এণ্ড MSK সৰু মটৰীয়া গুৱাহাটীত আছে। এতিয়া কথাটো হ'ল কমকৈ পষ্ট ওলালেও মই জনাওঁ আপোনালোকক আৰু বেছিকৈ পষ্ট ওলালেও জনাওঁ। এইটো কিন্তু কম পষ্ট ওলাইছে, মাত্ৰ দুটা পষ্ট ওলাইছে আৰু আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। এইটো পষ্ট দুটা আপোনালোকক জনাওঁ। প্ৰথমতে স্পেচিয়েলিষ্ট জেণ্ডাৰ এটা পষ্ট আছে। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ৱৰ্ক, ইকনমিক্স, ওমেন্স ষ্টাডিজ, ল, গভাৰ্নেন্স নাইবা এনি আদাৰ ৰিলেটেড ফিল্ড। ডিজাইৰেবল প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং উইথ গভাৰ্ণমেণ্টৰ লগত ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা হ'লে ভাল বুলি কৈছে। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰ। OBC কেণ্ডিডেটৰ বাবে 43 বছৰ, OBC MOBCৰ বাবে, আৰু SC ST কেণ্ডিডেটৰ বাবে 45 বছৰলৈকে বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হ'ব, আৰু PWD কেণ্ডিডেটৰ বাবে 50 বছৰলৈকে বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হ'ব। এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মিনিমাম এক্সপিৰিয়েঞ্চ অফ 3 years অফ ৱৰ্কিং অন ওমেন্স ইছ্যুছৰ লগত আপোনাৰ 3 বছৰ কাম কৰা অভিজ্ঞতা থকা হ'ব লাগিব। গুড নলেজ থকা হ'ব লাগিব কম্পিউটাৰত। MS অফিচ বা স্প্ৰেডশ্বীটত বা প্ৰেজেণ্টেশ্যনত আপুনি কাম কৰিব পৰা হ'ব লাগিব। মান্থলি 36,750 টকাকৈ দৰমহা দিয়া হ'ব। এছিষ্টেণ্ট ট্ৰেইনিং এণ্ড ডকুমেণ্টেশ্যন এটা পষ্ট আছে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, কম্পিউটাৰ ডিগ্ৰী অৰ ডিপ্ল'মা উইথ মাইক্ৰ'ছফ্ট অফিচ, পাৱাৰ পইণ্ট এটচেট্ৰা। ডিজাইৰেবল টেলি মেনেজিং কম্পিউটাৰ ছিষ্টেম এণ্ড হাৰ্ডৱেৰ্ছ। আৰু বয়সৰ সময়সীমা আগৰ নিচিনা একেই, আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, আৰু এইটো অলপ দৰমহা কম, 15,750 টকা প্ৰতিমাহে। আপোনালোকক কেনেকৈ ছিলেকশ্যন হ'ব, এটা পৰীক্ষা হ'ব। পৰীক্ষাৰ পিছত পৰীক্ষাৰ পেটাৰ্ণটো আপোনালোকে চাই ল'ব। ইয়াতে মই ডিটেইলছ আৰু নকওঁ। পৰীক্ষা এটা হ'ব, আৰু পৰীক্ষাটোৰ পিছত যি ৰিজাল্ট দিব তাৰপিছত ভাইভা হ'ব। আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, ইয়াৰ তলতে গাঁঠি দিয়া আছে। মই আপোনালোকক ৱেবছাইটটো লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ৱেবছাইটটোত গৈ আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন। আৰু ইয়াতে সবিশেষ তথ্য ফিল আপ কৰি ফটো এটা লগাই, আপোনালোকক মই ফৰ্মখন দেখা দিছোঁ, ফটো এটা লগাব, চাইন কৰিব, ফটো এটা লগাব। ফটো লগাই আপোনাৰ যিখিনি ৰিলেটেড ডকুমেণ্টছ লগতে ফটো, এক্সট্ৰা ফটো গাঁঠি আপোনালোকে পঠাই দিব লাগিব এটা ইমেইল আইডিত। যিহেতু ক'ভিড ছিটুৱেশ্যন, সেইকাৰণে তেওঁলোকে কৈছে 11 days ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দ্য এডভাৰটাইজমেণ্ট। সোনকালে পঠাব। ইমেইল আইডিত পঠাওঁতে বেছি সময় নালাগিব আপোনালোকৰ। এই ইমেইল আইডি চাওক, srcwassam2019@gmail.com। এই ৱেবছাইটত আপোনালোকে পঠাব। এইটো তেওঁলোকৰ অফিচিয়েল জিমেইল আইডি। এই জিমেইল আইডিত আপোনালোকে পঠাব। কি কি লাগিব, কি কি নালাগে, এইখিনিত জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকে নিজে পঢ়ি ল'লে গম পাব। ডিটেইলছ পঢ়িলে মোৰ দীঘলীয়া হৈ যাব। আৰু 8 নম্বৰ পইণ্টটো চাওকচোন, নো TADA উইল বি গিভেন ফৰ এপিয়াৰিং ইন দ্য ৰিটেন টেষ্ট অৰ পাৰ্চনেল ইণ্টাৰভিউ বা ভাইভাক। কোনো ধৰণৰ TADA দিয়া নহ'ব। তাৰপিছত আকৌ মই আপোনালোকক জনাওঁ কোনটো এড্ৰেছত পঠাব লাগিব, সেই এড্ৰেছটো আপোনালোকক জনাওঁ। এড্ৰেছটো মানে এবাৰ আপোনালোকে ইমেইলত পঠালেই আকৌ আপোনালোকে এই এড্ৰেছটোত পঠাব। দ্য নোডাল অফিচাৰ MSK SRCW আছাম, সৰু মটৰীয়া, ডক্টৰ জাকিৰ হুছেইন ৰোড, নিয়াৰ বাইলেণ্ড, নং 11, গুৱাহাটী 36, কামৰূপ মেট্ৰ' আছাম। এইটোতো আপোনালোকে এটা হাৰ্ড কপি পঠাই দিব পষ্টৰ জৰিয়তে।
না আৰু লগতে ইমেইলতো আপোনালোকে পঠাই দিব পাৰে মানে বুলি দিছে গতিকে ইমেইলত পঠালেও হ'ব আৰু হাৰ্ড কপি পঠালেও হ'ব আৰু যদি দুয়োটাত পঠাব খোজে দুয়োটাতে পঠাব পাৰে কোনো কথা নাই ৱেবছাইটটো আপোনালোকক জনাওঁ এইটো omenandchildren.assam.gov.in এই ৱেবছাইটত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন পাব আকৌ এই এডভাৰটাইজমেণ্টটো পাই যাব আৰু মোৰ ইয়াতে ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে তাত গৈও ধুনীয়াকৈ চাব পাৰিব নিশ্চয় ভিডিঅ'টো ভাল পালে আজি এনেকুৱা ধৰণৰ সৰু হওক বা খুব বেছি পষ্ট ওলালেও হওক এনেকুৱা ধৰণৰ খবৰবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহোঁ গতিকে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো অল অপশ্যন আছে সেই অল অপশ্যনটো কৰি ৰাখিব তেতিয়া মই এতিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পাব অল অপশ্যনটো ক্লিক কৰি নাৰাখিলে আপোনালোকে ন'টিফিকেশ্যনটো নাপায় এনেকুৱা ধৰণৰ ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ নমস্কাৰ